মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আজিৰ ব্লগটোত মানে কাইলৈ মোৰ ৱাইফৰ বাৰ্থডে আছে। আজি ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। তাকে আজি কেক এটা লৈ আহোঁগৈ টাউনৰ পৰা। ঘৰত মানে ব্লগটো বনাবলৈ বেয়া হ'ল, কাৰণ যিহেতু ছাৰপ্ৰাইজ দিম সেইকাৰণে ৰাস্তাতে আহি বনাইছোঁহি। চাওক এফালে গোটেই পথাৰ চাওক গোটেইফালে পথাৰ। এতিয়া মই যাওঁ টাউনৰ পৰা আহোঁগৈ। Mind tricks all your lies I don't miss. When you're gone every night, I'm dummy and chained, done with your games, dummy and played for your entertainment. I'm not yours, 'cause you're nothing but an ex. মই আহি এতিয়া টাউন পালোহি। ইয়াত কাম এটা আছিলে মানে। তাৰপাছত এইটো চাওক আমাৰ চিনেমা হলটো। ইয়াত আজিকালি ভূতেই ওলাই নেকি, খুলিব বুলি কৈছে, কি হয়। এতিয়া যাওঁ আমি কেকৰ দোকান। তাৰপাছত তাৰপৰা কেক এটা লৈ আহোঁগৈ, চাওঁ কেনেকুৱা পাওঁ। এইখিনি কেক বহুত কেক আছে চাওক। আহি থাকোঁতে হঠাতে বৰষুণে দিলে, ৰেইনকোট পিন্ধি ল'বলগীয়া হ'ল। কেক চেক লৈ আহিলোঁ বজাৰৰ পৰা। তাৰপিছত আজি ভ্লগটো ইয়াতে সামৰিব লাগিব। কাইলৈ আকৌ ষ্টাৰ্টিং একেটা ভ্লগে হ'ব, কাৰণ বাৰ্থডেটো কাইলৈ। আজি অকল ছাৰপ্ৰাইজ দিম বুলি আজি আনিয়ে থৈছিলোঁ। ৰাতিপুৱাই কেকটো কটা হ'ব মানে। চাই থাকক ভিডিঅ'টো। যিহেতু কেকটো মই ঘৰত গৈ এতিয়া লুকুৱাই থ'ব লাগিব, কাৰণ দেখি পালেতো ছাৰপ্ৰাইজ নহ'ব ন, সেইকাৰণে এতিয়া লুকুৱাই থ'ম। যিহেতু মই কৈছিলোঁ কালি ৰাতিপুৱা ছাৰপ্ৰাইজ দিম বুলি, তাই গম নাপায় যে আজি তাইক ছাৰপ্ৰাইজ দিম বুলি। এতিয়া গা ধুব গৈছে, গা ধুই আহি মেলি কেকটো কাটিম। চাই থাকক আপোনালোকে। As you could say, I'm dummy and chained, done with your games, dummy and played for your entertainment. I'm not yours, 'cause you're nothing but an expired, exit from my life. An expired, exit from my life. I thought your heart was poison from the start. An expired, exit from my life. Bye-bye. এতিয়া আমি ফাইনেলি চাওমিনটো খাম। এইজনী বাৰ্থডে গাৰ্ল। চাহটো খাই ন, এতিয়া চাই থাকক। এখেতে গমেই নাপালে। কৈ দিয়া কিবা। সঁচাকে গম নাপালো, ভাল লাগিলে ছাৰপ্ৰাইজ পাই। ফাইনেলি গাইজ আমি এতিয়া পথাৰলৈ যাম। চব ঘৰত খতম হৈ গ'ল, এতিয়া পথাৰলৈ গৈ আছোঁ। আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। এইকেইটা মোৰ লগত পোৱালিটো আছে, এইজনী পোৱালিজনী An expired, exit from my